নমস্কাৰ সকলোকে আসাম জব এক্সাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো তোমালোকৰ আগন্তুক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো আশা কৰো তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দুটা নিউৰনৰ মাজৰ খালি ঠাইক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি সাইনেপছ বুলি কোৱা হয় Next question, মগজুৱে কি কাম কৰে? অপচন এত আছে ভাব আৰু চিন্তা কৰে এটো শুদ্ধই 2 নম্বৰ বি টোত আছে হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰে অপচন সিত আছে দেহৰ সমতা ৰক্ষা কৰে আৰু ইয়াৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন ডি ওপৰৰ আটাইকেইটা কাৰণ মগজুৱে এই আটাইবিলাক কামেই কৰে তোমালোকক মই ইয়াৰ আগৰ ভিডিও এটাত কৈছিলো যে যিবিলাক প্ৰশ্নৰ অপচনত ওপৰৰ আটাইকেইটা বা অল অফ দা এবভ থাকে হেতুৱে শুদ্ধ উত্তৰ হোৱাৰ সম্ভাৱনা 75% থাকে সেইকাৰণে তোমালোক এই ক্ষেত্ৰত অলপ ভালদৰে চাই চিতি আগবাঢ়িবা নেক্সট কোৱেশ্চনটো হৈছে স্নায়ুতন্ত্ৰ গঠন কৰা বিশেষ কোষবিধ হল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি স্নায়ু কোষ এটো তোমালোকক বেলেগ ধৰণৰ প্ৰশ্নটো সুধিব পাৰে নেক্সট কোৱেশ্চন স্নায়ু কোষৰ কোষ দেহত থকা দীৰ্ঘতম অংশৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি এক্সন স্নায়ু কোষটোৰ আটাইতকৈ দীৰ্ঘতম যেটো অংশ হেতু হৈছে এক্সন এতিয়া স্নায়ু কোষৰ এক্সনৰ লগত জড়িত অন্য এটা কোৱেশ্চন হৈছে স্নায়ু কোষ এটাৰ এক্সনৰ চাৰিওকাষে থকা প্ৰতিৰক্ষামূলক আৱৰণী কিহেৰে গঠিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি মাইলিন বা কৰবাত তোমালোকে মাইলিন বুলিও ক'ব পাৰা মানে মায়োলিনৰ এটা তৰপ থাকে আৰু সেই তৰপটোৱে এক্সনটোক প্ৰতিৰক্ষা দি থাকে মানে সুৰক্ষা দি থাকে পৰৱৰ্তী প্ৰশ্নটো হৈছে স্নায়ু কোষ কেই প্ৰকাৰৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 3 প্ৰকাৰৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো আমাৰ শৰীৰৰ ভংগিমা আৰু সন্তুলন নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটো কোনটো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি চেৰিবেলাম ইয়াত তোমালোকে কনফিউজ কৰিব পাৰা এটো আছে চেৰিব্ৰাম এটো আছে চেৰিবেলাম এতিয়া আমি চেৰিব্ৰামৰ কাৰ্যৰ বিষয়েও আলোচনা কৰিম যেসোৱা মস্তিষ্কৰ প্ৰধান চিন্তাৰ অংশ কোনটো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ প্ৰমস্তিষ্ক তাৰোপৰি তোমালোকে মস্তিষ্কৰ অন্য ভাগো পাবা পশ্চাৎ মস্তিষ্ক মধ্য মস্তিষ্ক কিন্তু মূলত চিন্তাৰ সৈতে জড়িত মস্তিষ্কৰ অংশটো হৈছে প্ৰমস্তিষ্ক নেক্সট কোৱেশ্চন মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে অনৈচ্ছিক ক্ৰিয়া মানে কেনেকুৱা ধৰণৰ যেনে হৃদস্পন্দন শ্বাস প্ৰশ্বাস এনেকুৱা বিলাক কোনে নিয়ন্ত্ৰণ কৰে নিয়ন্ত্ৰণ কৰাৰ অংশটোৰ নাম হৈছে অপচন সি মেডুলা অনৈচ্ছিক কাৰ্য কোনে কৰে মেডুলাই এতিয়া তেনেহলে ঐচ্ছিক কাৰ্যবিলাক কোনে কৰিব ইয়াৰ পিছৰ কোৱেশ্চনটো লিখা আছে দেহৰ সকলো ঐচ্ছিক ক্ৰিয়াৰ সমন্বয় তলৰ কোনটোৰ দ্বাৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ চেৰিব্ৰাম এটা চেৰিবেলামে কি বুলি পাইছিলো অনৈচ্ছিক আৰু চেৰিব্ৰামে ঐচ্ছিক নেক্সট কোৱেশ্চনটো হৈছে এড্ৰিনেলিন হৰমন প্ৰস্তুত কৰা অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম লিখা এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অধিবৃক্ক গ্ৰন্থি নেক্সট কোৱেশ্চন আমাৰ দেহত পিটুইটাৰী গ্ৰন্থি ক'ত আছে ইয়াৰ লোকেশনটো সুধিছে ইয়াৰ লোকেশনটো হৈছে অপচন সি মস্তিষ্কৰ তলত নেক্সট কোৱেশ্চন কোনটো হৰমনে দেহত শৰ্কৰা চৰ্বি আৰু প্ৰটিনৰ বিপাকীয় ক্ৰিয়াৰ হাৰ নিয়ন্ত্ৰণ কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ইনসুলিন হৰমন ইনসুলিন হৰমনৰ প্ৰধান কামটো হৈছে শৰ্কৰাৰ যেটো বিপাকীয় ক্ৰিয়াৰ হাৰ নিয়ন্ত্ৰণ মূলত কিন্তু তাৰোপৰি ই চৰ্বি আৰু প্ৰটিনৰ বিপাকীয় ক্ৰিয়াৰ হাৰো কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে নেক্সট কোৱেশ্চন আমাৰ দেহত ইনসুলিন হৰমনৰ কাম কি এই কোৱেশ্চনটোৰ শুদ্ধ
উত্তৰটো হৈছে অপশ্যন বি তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰা গ্লুকোজো ক'ব পাৰা নেক্সট কুৱেশ্যন থাইৰক্সিনৰ অভাৱত কি ৰোগ হয় এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গৰল ৰোগ হয় নেক্সট কুৱেশ্যনটো হৈছে থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা থাইৰক্সিন হৰমন তৈয়াৰ কৰিবলৈ কোনটো খনিজ পদাৰ্থ প্ৰয়োজনীয় এই প্ৰশ্নৰ উত্তৰটো তোমালোকে মোক কমেন্টৰ যোগেদি জনাবা অতি সাধাৰণ এটা প্ৰশ্ন তোমালোকে পাৰিবা নিশ্চয় এতিয়া আমি কোনবিলাক ভিটামিন আৰু মিনাৰেলছৰ বাবে আমাৰ দেহত কেনেকুৱা ধৰণৰ ৰোগ হয় সেইবিলাকৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ সম্ভাৱনা খুব বেছি সেইকাৰণে মনোযোগেৰে এই কথাখিনি শুনি যাবা আৰু মনত ৰাখি যাবা ভিটামিন এৰ অভাৱত সাধাৰণতে আমাৰ লছ অফ ভিজন মানে আমি অসমীয়াত কুকুৰি কণা বুলি কওঁ সেই ৰোগটো হয় ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ হয় ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় ভিটামিন ডিৰ অভাৱত ৰিকেটছ নামৰ ৰোগবিধ হয় এতিয়া মিনাৰেলছৰ বিষয়ে যদি আমি চাবলৈ যাওঁ কেলছিয়ামৰ অভাৱত আমাৰ সাধাৰণতে যিবিলাক হাড় আৰু দাঁত সেইবিলাকৰ ক্ষয় হয় নেক্সট আয়োডিনৰ অভাৱত আমাৰ গয়টাৰ বুলি এবিধ ৰোগ আছে যিবিধক আমি অসমীয়াত গৰল ৰোগ বুলি কওঁ সেই ৰোগবিধ হয় আৰু আইৰণৰ অভাৱত আমাৰ দেহত এনিমিয়া হয় ইয়াৰ কাষতে এই ৰোগবিলাকৰ সিম্পটমছ কিছুমান দি থোৱা আছে তোমালোকে এইখিনি সুন্দৰকৈ পঢ়ি যাবা এই প্ৰশ্নটোলৈ ভালকৈ মন কৰিবা প্ৰশ্নটোত কৈছে তলত দিয়াবোৰ মিলোৱা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু এই প্ৰশ্নটো মই ইয়াত দিয়াৰ মূল উদ্দেশ্য এটাই যাতে তোমালোকে মস্তিষ্কৰ সকলোবিলাক অংশৰ নাম জানা আৰু সেইবিলাকৰ কাৰ্যৰ বিষয়ে তোমালোকে জানিব পাৰা এতিয়া আমি যদি প্ৰথম চাওঁ মেডুলা এতিয়া মেডুলাৰ কাম কি হ'ব এইকেইটাৰ ভিতৰত তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যিটো আছে লালতি ওলোৱা 2 নম্বৰ আছে চেৰিবেলাম এতিয়া চেৰিবেলামৰ যিটো মুখ্য কাৰ্য সেই মুখ্য কাৰ্যটো হৈছে দেহৰ ভংগিমা নিয়ন্ত্ৰণ কৰা 3 নম্বৰত আছে চেৰিব্ৰামৰ মুখ্য কাৰ্য হ'ব অপশ্যন ই আছে অনুভূতি 4 নম্বৰত আছে পঞ্চ আৰু পঞ্চৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে ভিতৰত শ্বসনৰ নিয়ন্ত্ৰণ আৰু যিটো পিটুইটাৰী গ্ৰন্থি আছে পিটুইটাৰী গ্ৰন্থিৰ কাৰণে কোনটো হ'ব ডি বৃদ্ধি আমি পিটুইটাৰী গ্ৰন্থিৰ পৰা যি হৰমন নিঃসৰণ হয় পিটুইটাৰী হৰমন তাক আমি বৃদ্ধি হৰমন বুলিও কওঁ তোমালোকে এইখিনি আকৌ এবাৰ ভালদৰে চাই যাবা তোমালোকে মস্তিষ্কৰ অংশ আৰু ইয়াৰ কাৰ্য ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এতিয়া আমি একে ধৰণৰে অন্য এটা প্ৰশ্ন চাবলৈ যাওঁ এইফালে আছে হৰমন কিছুমানৰ নাম আৰু এইফালে আছে কাৰ্য এইখিনিও খুব ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে এতিয়া প্ৰথমটো আছে থাইৰক্সিনে কি কাম কৰে যিটো মানৱ দেহৰ প্ৰটিন কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়া সেয়া নিয়ন্ত্ৰণ কৰে 2 নম্বৰত আছে ইনচুলিনৰ বিষয়ে আমি বহুবাৰ পাইছো ইনচুলিনৰ মুখ্য কাৰ্য কি হ'ব ইত আছে চোৱাচোন মানৱ দেহৰ তেজত গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে নেক্সট পাম আমি অক্সিন এতিয়া অক্সিনৰ কাম কি হ'ব উদ্ভিদৰ কোষ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰা নেক্সট 4 নম্বৰ আছে জিবাৰেলিন এতিয়া জিবাৰেলিনৰ কাম কি হ'ব বিত আছে চোৱা কাণ্ডৰ বৃদ্ধিত সহায় কৰা নেক্সট আমি পাম চাইটোকাইনিনৰ মুখ্য কাম কি হ'ব উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা আৰু এপচাইচিক এচিড আছে একেবাৰে শেষত তাৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টো বাকি থাকিল অপশ্যন চি এতিয়া তোমালোকে এইখিনি এনেকৈ মিলাবলৈ আহিব পাৰে নহলে এটাকেও খুদিব পাৰে ধৰিলো এনেকৈ খুদিলে জিবাৰেলিনৰ মুখ্য কাৰ্য কি অপশ্যন 4টা দি দিব তোমালোকে সেই কাৰণে মই মিলাই দিয়াখিনি আকৌ এবাৰ ভালদৰে চাই যাবা স্ক্ৰিনশ্বট মাৰি লোৱা পৰীক্ষালৈ যোৱাৰ আগতো এবাৰ ভালদৰে চাই লবা আশা কৰো তোমালোকে এই ভিডিওটো ভাল পাইছা যদি ভাল পালা লাইক কৰিবা কমেন্ট কৰি দিবা আৰু নিজৰ বন্ধু বৰ্গৰ লগত শেয়াৰ কৰি দিবা মই তোমালোকৰ বাবে পৰৱৰ্তী সময়ত আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই থাকিম ধন্যবাদ